फैगौ लोकसभा बिसायख'थिखौ नोजोर बोनानै हादोरसायाव राजखान्थिनि गुदुं बार बारजेननायखौ दाब दाब जायगायाव नुनो मोनहांदोंसै। बेबादि समावनो हादोरसानि खुंथाय गोहोआव थानाय बिजेपि हान्जाया बिटिआर हालामाव बिसायख'थिनि फोसावदिंनाय हाबाफारिखौ गोदानै दाजानाय तामुलपुर जिल्लानि गरेस्वराव 17 नभेम्बर सनिबारनिफ्राय जागायजेनबाय। बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि जिल्ला तामुलपुरनि गरेस्वराव तामुलपुर जिल्ला बिजेपि हान्जानि बानजायनाय आरो गरेस्वर ब्लक बिजेपि हान्जानि हेफाजाबै बानजायनाय मेलाव 10,000निबो बांसिन मावथि सोद्रोमाया बाहागो लादोंमोन। मख'जाथावदि बिसायख'थियारि सांग्रांथि मेलाव आसाम प्रदेश बिजेपि हान्जानि आफादगिरि भबेश कलिता, केबिनेट मन्त्रि अशोक सिंघाल, एमपि दिलीप शइकिया, एमएलए मानब डेका, हादोरसा बिजेपिनि सोद्रोमा हिमांशु शेखर बैश्य आरो तामुलपुर जिल्ला बिजेपि हान्जानि आफादगिरि भिक्टर दास, लक्ष्य कुवारमोनजों लोगोसे गोबां दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै बिजेपिनि दैदेनगिरिफोरा खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। থকা 40টা যি পৰিষদীয় সমষ্টি আছে, এই 40টা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ সাংগঠনিক ভেটি মজবুত কৰাৰ নিমিত্তে আৰু লগতে ইয়াত চলি থকা চৰকাৰখন ইউপিপিএলৰ চৰকাৰখনক সহায় কৰাৰ নিমিত্তে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ সাংগঠনিক কাম কাজ অধিক ত্বৰান্বিত কৰিছোঁ। সেই নিমিত্তে আমি 40টা বিধানসভা সমষ্টিৰ কাৰণে 40টা পৰিষদীয় সমষ্টিৰ কাৰণে আৰু ইয়াত থকা 13টা বিধানসভা সমষ্টিৰ কাৰণে আমি প্ৰতিটো বিধানসভা সমষ্টিৰ লগতে নৱগঠিত আমাৰ গোৰেশ্বৰ বিধানসভা সমষ্টিৰ কাৰণেও এজন প্ৰভাৰী সহপ্ৰভাৰী আৰু প্ৰতিটোৰ কাৰণে সহপ্ৰভাৰী দিছোঁ। তেওঁলোকে বুথত গৈছে, কাৰ্যকৰ্তাৰ লগত লগ লাগিছে, সমাজৰ বিভিন্ন স্তৰৰ সন্মানৰ ব্যক্তিসকলৰ লগ লাগিছে আৰু সৰ্বশেষত প্ৰতিটো পৰিষদীয় সমষ্টিত এখনকৈ আমি জনসভা আয়োজন কৰিছিলোঁ। তাৰ অংশ হিচাপে আজি গোৰেশ্বৰ আমাৰ পিডব্লিউডি আইবিত এখন জনসভা অনুষ্ঠিত হৈ যায়, যিখন জনসভাত আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ লগতে আমাৰ সন্মানৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া, সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, যাক প্ৰভাৰী দায়িত্ব দিছোঁ শ্ৰদ্ধেয় বিধায়ক আমাৰ লখিমপুৰ সদৰ সমষ্টিৰ মানৱ ডেকা ডাঙৰীয়া, লগতে কেইবাজনো আমাৰ নেতা ইয়াত উপস্থিত থাকে আৰু ৰাইজৰ আশীৰ্বাদ লোৱাৰ নিমিত্তে আৰু আগন্তুক দিনত যি লোকসভা নিৰ্বাচন হ'বলৈ গৈ আছে তাৰ প্ৰতি প্ৰস্তুতি ৰাখি এই বিশাল কাৰ্যকৰ্তা সন্মিলনখন আজি ইয়াত অনুষ্ঠিত কৰা হৈছিলে। জনতাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আশীৰ্বাদ আছে। এই আশীৰ্বাদক শিৰোগত কৰি আগন্তুক লোকসভাৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰস্তুতি অংশ হিচাপে আজি আমি সমগ্ৰ অসমখনত যিদৰে সভা সমিতি অনুষ্ঠিত কৰিছোঁ, ঠিক তেনে বিটিচি অঞ্চলৰ ৰাইজক সজাগ সচেতন কৰা, বিটিচি অঞ্চলত হোৱা কাম কাজৰ পৰ্যালোচনা কৰা, বিটিচি অঞ্চলত কৰিব লগা কাম আৰু যিখিনি বাকী আছে সেইখিনিও জনতাক জনোৱাৰ নিমিত্তে এই সভাবিলাক আমি ৰাখিছিলোঁ। আগন্তুক লোকসভা নিৰ্বাচন প্ৰাৰ্থিত্ব ঘোষণা হ'ব ফেব্ৰুৱাৰী মাহৰ শেষ নহ'লে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত। আৰু লগতে এলায়েন্স পাৰ্টিও আছোঁ আমি। ইতিমধ্যে আপোনালোকে গম পাই যোৱা 15 তাৰিখে সন্ধিয়াৰ ভাগত আমাৰ আটাইকেইটা যি এলায়েন্স পাৰ্টি, আমাৰ ভাৰতীয় জনতা পাৰ্টি, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত অসম গণ পৰিষদৰ সন্মানীয় সভাপতি, কাৰ্যকৰী সভাপতি, তেখেতসকলৰ বিষয়ববীয়াসকল, ইউপিপিএল দলৰ লগতে আমাৰ বিটিচি চিফ, ইউপিপিএলৰ সভাপতি, কাৰ্যকৰী সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, তেওঁলোকৰ বিষয়ববীয়াসকল, গণশক্তি আমাৰ যি মিচিং সাহিত্য পৰিষদত আমাৰ এলায়েন্স আছে, লগতে ৰাভা যৌথ মঞ্চ, টংকেশ্বৰ ৰাভা, এই আটাইকেইজন আমি নেতা তাত সমবেত হৈছিলোঁ। আৰু আমাৰ আগন্তুক দিনৰ লোকসভাৰ নিৰ্বাচন আমি ৰণকৌশল তৈয়াৰ কৰিছোঁ, ৰোড মেপ তৈয়াৰ কৰিছোঁ আৰু তেতিয়া আটাইকেইটা দলে আমি সহমত পোষণ কৰিছোঁ যে আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনে আমাৰ ছিট শ্বেয়াৰিং ব্যৱস্থাটো হ'ব। কোনে কোনটো সমষ্টিত খেলে, কোকৰাঝাৰত কোনে খেলে, ওদালগুৰিত কোনে খেলে বা গুৱাহাটীত কোনে খেলে, ধুবুৰীত কোনে খেলে, বৰপেটাত কোনে খেলে, গোটেইখিনি কথা আমি চৰ্চা কৰিম। চাওক, আমাৰ সন্মুখত নিৰ্বাচন আছে লোকসভাৰ, আৰু এনেও ভাৰতীয় জনতা পাৰ্টী আমি সাংগঠনিক কাম 12 মাহে কৰি থাকোঁ, 365 দিনে। আমাৰ যিবিলাক বিটিআৰৰ সমষ্টি আছে বা য'ত আমাৰ অপজিশ্যনৰ সাংসদ আছে, সেই সমষ্টিবিলাকক এজন এজন বিধায়কক দায়িত্ব দিয়া হৈছে। মই নতুনকৈ নৱগঠিত গোৰেশ্বৰ সমষ্টিটো দায়িত্ব পাই প্ৰথমতে বুথ পৰ্যায়ৰ পৰা সাংগঠনিক কাম কৰিলোঁ আজি যোৱা 1 মাহত আমি, আৰু এতিয়া 3টা আমাৰ পৰিষদীয় সমষ্টিত 3খন মেগা ৰেলী কৰিছোঁ। এইখিনি আমাৰ নিৰ্বাচনৰ কাৰণে সাংগঠনিক তৎপৰতা। কংগ্ৰেছতো উত্থান নাই, কংগ্ৰেছৰ ষ্টুডিঅ'ত, আপোনালোকৰ বুমগীটাৰ আগত টিভি ষ্টুডিঅ'ত আৰু গুৱাহাটীৰ হোটেলৰ এচি ৰুমত, কংগ্ৰেছ গ্ৰাউণ্ডত নাই। আপুনি কৈছে যে কংগ্ৰেছৰ চৰকাৰ আহে বিটিচিত কংগ্ৰেছৰ দিনত হৈছিল,
কংগ্ৰেছৰ দিনতে অশান্ত 70 বছৰত প্ৰায় 30-40 বছৰ BTC এৰিয়াত অশান্ত পৰিৱেশ আছিলে আৰু সেই সময়ত কংগ্ৰেছে শাসনত আছিলে। যেতিয়াৰ পৰা বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছিলে তাৰপিছতে লাহে লাহে আমাৰ BTC অঞ্চলত শান্তি আৰু আজি পূৰ্ণতা পাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত। কেতিয়াবা হৈছে আমাৰ কাম আৰম্ভ। আমিতো আৰু 11th আৱাৰত কাম নকৰোঁ, জোৰ পুৰি হাত পেলাগে তাৰপিছত কাম কৰিম এইটো নহয়। আমাৰ সংগঠনৰ কাম দিনে ৰাতি চলি থাকে। চৰকাৰে যিটো কাম কৰি আছে ৰাইজৰ আস্থা আৰু বিশ্বাস আছে আৰু মই ভাবোঁ যে এইবাৰ কমেও 12টা ছিট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰা ভাল কামৰ আশীৰ্বাদত আমি অসমত জয় হ'ম। গণেশ্বৰ বিধানসভা সমষ্টি হ'ল এতিয়া পৰিসৰটো এতিয়া বৃদ্ধি হ'ল গণেশ্বৰলৈকে। ইয়াৰ মানুহবোৰো ইয়াত দেখা গৈছে যথেষ্ট অংশগ্ৰহণৰ যিটো মানে অংশগ্ৰহণ কৰিছে যথেষ্ট লোকেই ইয়াত আহিছে। কাৰ্যকৰ্তাৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই সময়ত এই অঞ্চলৰ উন্নয়নৰ বাবে আপোনালোকে কেনেধৰণে কাম কৰিব? চাওক, এই অঞ্চল নহয় সমগ্ৰ অসমৰ উন্নয়নৰ সংকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে। দিনে নিশাই তেখেতৰ নেতৃত্ব আমি সকলোৱে কাম কৰি আছোঁ। স্বাৱলম্বী অসম, নিজৰ ভৰিত থিয় হোৱা অসম বনাব লাগে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছে আৰু অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিছে। ময়ো আহ্বান জনাইছোঁ যে অসমৰ ডেকা গাভৰুৱে বজাৰ আৰু পথাৰ দখল কৰিবৰ কাৰণে অহা 10 বছৰ দিনে 14 ঘণ্টা কাম কৰি আমাৰ দখলত আনিব লাগিব। যেতিয়া বজাৰ আৰু পথাৰ আমাৰ দখলত থাকিব তেতিয়াহে আমি আগুৱাই যাব পাৰিম। যদি বেলেগে বজাৰ আৰু পথাৰ দখল কৰি থাকে আমি জাতিকো আগুৱাই লৈ যাব নোৱাৰোঁ। আমি কোনো কাৰণত এই অসমক লৈ স্বাভিমান কৰিব নোৱাৰিম। অসম নিজৰ ভৰিত থিয় হ'ব লাগিব আৰু অসমীয়াই গৰ্বৰে ক'ব লাগিব যে মই অসমীয়া আৰু মই গৰ্বৰে কৈছোঁ এখন অসম আমাৰ, আৰু এই আমাৰ অসমটোত বজাৰ আৰু পথাৰ আমাৰ দখলত থাকিব লাগিব। আপুনি কৈছে যে সকলোকে পানী যোগান ধৰা হ'ব কৃষকসকলে যদি খেতিপথাৰত নামি পৰে। মই কথা বাৰম্বাৰ কৈ আছোঁ যে পৰ্যায়ক্ৰমে প্ৰতিটো খেতিপথাৰত আমি 12 মাহে পানী দিম। যিবিলাক জলসিঞ্চনৰ প্ৰকল্প ক'ৰবাত বিজুতি ঘটিছে, আৰম্ভ হোৱা নাই, এই কামবোৰ আমি চাই আছোঁ আৰু এই প্ৰকল্পবোৰ অহা 2 মাহ 3 মাহ 4 মাহ য'তেই নহওক লাগি মেলি আমি আৰম্ভ কৰিম। BTRৰ আপুনি একেবাৰে বৰ্ডাৰত আছে, বৰ্ডাৰ বুলি বা ভিতৰ বুলিয়ে ক'ব পাৰি। BPFকো আপোনালোকে মানে সমৰ্থনৰ কাৰণে যোগাযোগ কৰিম বুলি কৈছে, মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে। ইয়াত কেনেকুৱা হ'ব ছাৰ? BPFক সমৰ্থনৰ কথা মুখ্যমন্ত্ৰীয়ে কোৱা নাই। তেখেতসকলে আমাৰ ফ্ল'ৰ কোৰ্ডিনেশ্যনত আছে, এছেম্বলিত ফ্ল'ৰ কোৰ্ডিনেশ্যনত আছে, কিন্তু ৰাজনৈতিকভাৱে আমাৰ কোনো মিত্ৰতা BPF দলৰ লগত নাই। আমি ভাৰতীয় জনতা পাৰ্টি আৰু অগপ দল UPPL আমি তিনিও দলৰ মিত্ৰজোঁটত আমি নিৰ্বাচনত যাম আৰু বিপুল ভোটত দৰং ওদালগুৰি চিটেই হওক, কোকৰাঝাৰ চিটেই হওক, PTC 2টা চিট আমি বিপুল ভোটত জয়। BPFে আপোনালোকৰ একো ক্ষতি কৰিব নোৱাৰে? BPF কি ক্ষতি? BPF আছেনো ক'ত এতিয়া? BPFৰ তাত 12খন আসন আছিল, 12খন আসনৰ পৰা 3খন আসনলৈ নামি আহিলে। BTCত 17 বছৰ শাসন আছিল, এতিয়া শাসনৰ বাহিৰত আছে। এজনো সাংসদ নাই, এজনো ৰাজ্যসভাৰ সাংসদ নাই। আৰু এইবাৰ আমি যিটো বিপুল সঁহাৰি পাই আছোঁ, ভাৰতীয় জনতা পাৰ্টি কোনোদিন BTCত সোমোৱা নাছিলে। UPPL দল নতুনকৈ গঠন হৈছিলে, কিন্তু যোৱা 3 বছৰ 4 বছৰত আমি ভাবোঁ যে যথেষ্ট শক্তি আমি সংগ্ৰহ কৰিছোঁ আৰু আমি কৰা ভাল কাম। দিল্লীত থকা আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ চৰকাৰ, দিছপুৰত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু কোকৰাঝাৰত থকা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC চৰকাৰ, এই 3 চৰকাৰে মিলিত প্ৰচেষ্টাত আজি BTCত শান্তি আছে। BTCৰ মানুহ বিচাৰিছিল শান্তি। প্ৰথম দাবীটো আছিল যে আমাক শান্তি লাগে, আমাক শান্তি লাগে, বেলেগ একোৱে বিচৰা নাছিল। আজি 4 বছৰ আগত যেতিয়া আমি আহোঁ, BTCৰ মানুহে মাত্ৰ আমাক কৈছিল যে আমাক শান্তি লাগে, আৰু আজি শান্তি আহিছে। আজি গধূলি মানুহে ঘৰৰ পৰা ওলাই যায় যেতিয়া ভয় নকৰে, কোনো গুলি নাই, বাৰুদ নাই, কিডনেপিং নাই, বোমা নাই। এই শান্তি যিটো আহিছে, শান্তিৰ পিছৰ পৰ্যায়টোৱে হয় উন্নয়ন। আজি বেলেগ অঞ্চলত যিটো উন্নয়ন হৈছে, BTCত এই অঞ্চল উন্নয়নটোত অলপ 17 বছৰৰ সংকটকালৰ যিটো অৱস্থা আছিল, BPFৰ যিটো শাসনকাল আছিল, তাত পিছুৱাই গৈছিলে। কিন্তু তীব্ৰতাৰে আমি BTC অঞ্চলক আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা হাতত লৈছোঁ। আজি মেডিকেল কলেজ হৈ আছে। আজি য'ত দলং নাছিল, 17 বছৰ দলং হোৱা নাছিল, আজি দলঙৰ কাম আৰম্ভ হৈছে। আজি ইয়াত এমুনিশ্যন গোডাউন এটা বনি আছে। চ' কেইবাটা প্ৰকল্পৰ অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নহয়, আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰো আশীৰ্বাদ আছে,
গৃহমন্ত্ৰী ডাঙৰীয়াৰো আশীৰ্বাদ আছে, আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা ডাঙৰীয়াৰো আশীৰ্বাদ আছে যে জনজাতীয় সমাজৰ এজন ল'ৰা উঠি আহিছে, নেতৃত্ব লৈছে যে মই শান্তি পাতিম। তেখেতে বন্দুক লোৱাৰ কথা কোৱা নাই, তেখেতে বন্দুক লোৱা মানুহসকলক সমৰ্থন কৰা নাই। প্ৰথমবাৰৰ বাবে বড়ো জনগোষ্ঠীৰ এজন ব্যক্তি ওলাই আহিছে, যিজন ব্যক্তিয়ে শান্তিৰ কথা কৈছে, যিজন ব্যক্তিয়ে প্ৰগতিৰ কথা কৈছে, যিজন ব্যক্তিয়ে সমাজত একাকাৰ হৈ একলগ থাকি আমি কাম কৰিম বুলি কৈছে। তেনেকুৱা নেতৃত্ব পাই আমিও অভিভূত আৰু তেখেতৰ নেতৃত্বত BTCত আমি আগবাঢ়িম। আচ্ছা, যদি বিৰোধীয়ে চৰকাৰক পাছ বুলিয়ে কয় তেতিয়া বিৰোধী ক'ত থাকিব? বিৰোধীৰ কামে হ'ল চৰকাৰে কৰা প্ৰত্যেকটো কামকে বিৰোধিতা কৰা। কিন্তু এটা কথা মই কৈ দিওঁ যে বিৰোধ কৰিব লাগে, কিন্তু ভাল কামক যেতিয়া তেখেতসকলে স্বীকাৰ কৰি ল'ব যে আমি কৰিব পৰা নাছিলোঁ, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত থকা চৰকাৰে কৰিছে, তেতিয়া ৰাইজে ক'ব যে ঠিক আছে তোমালোকে ভুল স্বীকাৰ কৰি লৈছা, তোমালোকক আমি মাফ কৰি দিম। চকুৰ সন্মুখত ভাল কাম হৈ আছে, চকুৰ সন্মুখত অৰুণোদয় আঁচনিত 1350 টকা এজনী দুখীয়া আই মাতৃয়ে পাই আছে, মেডিচিন কিনিব পাইছে, 2 কেজি এপেল কিনিব পাইছে, চকুৰ সন্মুখত হৈ আছে। কাষৰ ঘৰটোৱে চাইছে নহয়, তেখেতসকলে চিন্তাত আছিলে আইজনী কেনেকৈ চলিব, মেডিচিনটো ক'ৰ পৰা পাব। আজি দেখিছে যে নিজ পইচাৰে মেডিচিন কিনিব পাইছে, ভাল কাম হৈছে বুলি ভাবিছে, তেতিয়া কৈ চৰকাৰ ফেইল হৈছে। তে ৰাইজে একদিন কৈ দিব এই ফেইল হোৱা চৰকাৰে আমাক লাগে। যদি চৰকাৰ ফেইল হৈছে যদিও এই ফেইল হোৱা চৰকাৰে আমাক লাগে। তোমালোকৰ চৰকাৰৰ দিনত আমি দেখিছিলোঁ চাকৰি তোমালোকে বিক্ৰী কৰিছিলা, ঘৰত তোমালোকে নিজৰ মাহী পেহী ল'ৰা ছোৱালীক দিছিলা। তেনেকুৱা দুৰ্নীতি আমাক নালাগে, ভ্ৰষ্টাচাৰ আমাক নালাগে, চাকৰি বিক্ৰী কৰা চৰকাৰ আমাক নালাগে, আমাক এই ফেইল হোৱা চৰকাৰ লাগে, যিটো চৰকাৰে আমাক চব দি আছে। লোকসভাৰ নিৰ্বাচনত যিটো আজি দিলীপ শইকীয়া ডাঙৰীয়াৰ হিচাপত নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গ'ল, গতিকে কি ক'ব, তেওঁ প্ৰাৰ্থিত্ব পাবনে এইবাৰ? চাওক, প্ৰাৰ্থিত্ব তেখেতৰ সমৰ্থনত প্ৰচাৰ হোৱা নাই, প্ৰচাৰ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত, প্ৰচাৰ হৈছে মিত্ৰজোঁটৰ সমৰ্থনত। তেখেত বৰ্তমান সাংসদ আছে, তেখেতৰ নাম উল্লেখ কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীত টিকিট বিচৰাৰ পৰম্পৰা নাই, ভাৰতীয় জনতা পাৰ্টীত টিকিট দিয়াৰ পৰম্পৰা আছে, যে পাৰ্টীয়ে যাক দায়িত্ব দিয়ে সিয়ে দৰাৰ নিচিনা সাজি আগবাঢ়ে, বাকী বৰযাত্ৰী হয় আমি কইনাৰ ঘৰত যাই বিয়াটো পাতোঁ। বুজি পালেনে? লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মানে বৃহৎ ফাট মেলিছে, মানে 50গৰাকী বিধায়ক প্ৰাৰ্থীক মানে বহিষ্কাৰ কৰা হৈছে। এই ক্ষেত্ৰত যদি তেওঁলোক আহে, আপোনালোকে বিজেপি দলত আঁকোৱালি ল'ব নেকি? দাদা, প্ৰথম কথাটো হ'ল যে কংগ্ৰেছৰ এতিয়া গোডাউনত মাল নাই, তেওঁলোকৰ লগত কোনো ৰাইজ নাই। কংগ্ৰেছ যদি ক'ৰবাত আছে চৰ চাপৰিত আছে, এইটো মই মানি লওঁ। চৰ চাপৰিত আমাৰ কোনো স্থান নাই। আমি চৰ চাপৰিত মিটিং পাতিব গ'লে 10জন মানুহ ওলাই নাহে, আৰু কংগ্ৰেছ আমাৰ জেগাত আহিলে 10জন মানুহ ওলাই নাহে। কিন্তু কংগ্ৰেছ চৰ চাপৰিত পূৰা আছে, য'ত দাড়ি আছে টুপি আছে তাত কংগ্ৰেছ আছে। কংগ্ৰেছ অকল এতিয়া দাড়ি টুপি আৰু লুংগি থকা এৰিয়াতে আছে, আৰু বাকী ক'তো কংগ্ৰেছ নাই। তেখেতে মানে আমাৰ দলৰ জ্যেষ্ঠ নেতা, তেখেতক আমি বহুত আন্তৰিকতাৰে তেখেতক আমি ভাল পাওঁ, তেখেতক অন্তৰৰ নিবৃত কোণৰ পৰা শুভেচ্ছা দিছোঁ। BPF-ক লৈ আপোনালোকে শংকিত হৈছে নেকি? যেনেকুৱা BTCত বহুত সভা পাতি আছে। চাওক, BTCত ভাৰতীয় জনতা পাৰ্টি, UPPL, GSPৰ মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ 3 বছৰ হৈছে। 3 বছৰত কৰা কামৰ দাম ৰাইজে দিবৰ কাৰণে ইতিমধ্যে মন বান্ধিছে। কাৰণ BTCত ৰাস্তা নাছিল, BTCত দলং নাছিল, BTCত মেডিকেল কলেজ নাছিল, BTCত কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ এটা কেম্পাছ নাছিল, BTCৰ বান গৰাখহনীয়া সমস্যা, আজি জালিমুখ বান যিটো 18 চনত ভাঙি পৰি আছিলে, 2022 চনত অনুমোদন জনাই 23 চনত আমি 80% BTCৰ জালিমুখ বান 17 কোটি টকাৰে পুনৰ নিৰ্মাণ কৰি তুলিছোঁ। আপোনালোকে নিজে জানে, বাইহাটা চাৰিআলিৰ পৰা গৌৰেশ্বৰ অহাৰ কাৰণে আমাক প্ৰায় 1.5 ঘণ্টা সময় লাগে। এতিয়া আমি এই 2 লেন হোৱাৰ লগে লগে আমি 30 মিনিট বা 40 মিনিটত বাইহাটা চাৰিআলিৰ পৰা গৌৰেশ্বৰ পাই যাম। আৰু ঠিক তেনেকৈ আমি UT ৰোড পাই যাম, ওদালগুৰি টংলা ৰোড পাই যাম। গতিকে এইবিলাক মানুহে দেখিছে, চকুৰ সন্মুখত উন্নয়নৰ এক সুন্দৰ প্ৰতিচ্ছবি মানুহে দেখিছে। গতিকে এই শংকিত টংকিত ভাৰতীয় জনতা পাৰ্টীৰ ডিক্সনাৰীত নাই। আমি এটা ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক আন্দোলনৰ আমি মানে অংগ। গতিকে এই আন্দোলনটোত যিমান সফলতা আহিব সিমানে আমাৰ শক্তি বাঢ়িব, আৰু কেতিয়াবা সফলতা যদি নাহয়ও তেতিয়াও আমি এই শংকিত, এই ভাগি পৰিছে, এই ধৰণৰ শব্দবিলাক আমাৰ কাৰ্যকৰ্তাৰ মুখতো নাই, মনতো নাই, হৃদয়তো নাই, মগজুতো নাই। এতিয়া এটা অংশ পৰে বৃহৎ খহনীয়া হোৱা দেখা গৈছে। BJPৰ PPF-ত যোগদান কৰিছে বা UPPL-ত যোগদান কৰিছে, কি ক'ব এই ক্ষেত্ৰত?
চাওক, ভাৰতীয় জনতা পাৰ্টিটো সাগৰ সদৃশ। কোনোবা একমুখ পানী লৈ যাব বিচাৰিলে লৈ যাব পাৰে। একমুখ পানী যদি যোৱাৰ পিছত বোধে ভাবে যে সাগৰৰ পানী গোটেই শুকাই গ'ল, সেইটো কথাটো মানে ভুল ধাৰণা হ'ব। আৰু এটা কথা কৈছোঁ, আপোনালোকে এইখিনি কথাও দেখিছে, আজি আমাৰ ইয়াত জইন কৰা নাই, কিন্তু জইন কৰাৰ কাৰণে হাজাৰ হাজাৰ লোক আজি সাজু আছে। আজি 15 দিন আগত আমি নুনাই চাৰফাঙত সভা কৰিছোঁ, 3000 লোকে জইন কৰিছে। গতিকে BTCত বিজেপিৰ প্ৰতি ৰাইজৰ এক বিশেষ এটা সঁহাৰি আমি 2020ৰ নিৰ্বাচনত যিখিনি দেখিছিলোঁ তাতকৈ বহুত বেছি সঁহাৰি যোৱা 3টা বছৰত আমাৰ সংগঠনৰ শক্তিশালী বুথ সমিতিৰ কাম কাজৰ জৰিয়তে, চৰকাৰৰ উন্নয়নৰ কাম কাজৰ জৰিয়তে আমি ৰাইজৰ আস্থাভাজন হ'ব পাৰিছোঁ। গতিকে BTCত আমি বিশেষকৈ দৰং ওদালগুৰি নৱগঠিত লোকসভা সমষ্টিত যোৱাবাৰ 1,40,000 ভোটত আমি জয়যুক্ত হৈছিলোঁ। তেতিয়া আমাৰ 10টা সমষ্টি আছিল, এতিয়া আমাৰ 11টা সমষ্টি হ'ল। এইবাৰ আমি কমেও 3 লাখ ভোটত, আপোনালোকক আজি মই অন ৰেকৰ্ড ৰাখি থৈ দিব, এই 3 লাখ ভোটত দৰং ওদালগুৰি লোকসভা সমষ্টি বিজেপি মিত্ৰজোঁটে দখল কৰিব।